স্বাগতম ইনফোজব আসাম চেনেললৈ আপোনালোকক দেওবাৰ আৰু শনিবাৰে মই নতুন দুটা টপিক কভাৰ কৰিম এই চেনেলত এনেটো আপোনালোকে জব ৰিলেটেড ভিডিঅ' পাই থাকে কিন্তু শনিবাৰ দেওবাৰে আপোনালোকে নতুন টপিক পাব এতিয়া আহিছোঁ বহুত বেছি দেৰি নকৰি মই আপোনালোকৰ নতুন যিটো টপিকটো লৈ মই আপোনালোকক আহিছোঁ এতিয়া সব বৰ্তমান ডিজিটেল যুগ আৰু ডিজিটেল যুগত আপোনালোকে বিভিন্ন ধৰণৰ পইচা আৰ্ন কৰিব পাৰে আজি ওভাৰঅল টপিকটো আপোনালোকে একদম ভিডিঅ'টো লাষ্টলৈকে চাব ওভাৰঅল টপিকটো পইচা আৰ্ন কৰা লৈ হয় ঠিক আছে আপোনালোকে কেনেকৈ পইচা আৰ্ন কৰিব পাৰিব কেনেকৈ পইচা আপোনালোকে উপাৰ্জন কৰিব পাৰিব তাকো অনলাইনত ঠিক আছে ঘৰতে বহি তো এইটোতে বহুত মই ধুনীয়াকৈ আপোনালোকক এক্সপ্লেইন কৰিম ধুনীয়াকৈ আপোনালোকক বুজাম যে কেনেকৈ কি পইচা আৰ্ন কৰিব পৰা অপশ্যন আছে ঠিক আছে ডিজিটেল যুগত আপোনালোকে পইচা আৰ্ন কৰিবৰ কাৰণে অপশ্যনছ বহুত ধৰণৰ আছে এতিয়া তাৰ মাজতে মই এটা কথা উল্লেখ কৰিছোঁ যে পইচা আৰ্ন কৰিবৰ কাৰণে আপোনালোকে এতিয়া মানুহে যিহেতু জন্ম লৈছে আপোনালোকে পইচা আৰ্ন কৰিবই লাগিব আপোনালোকে নিজে জীৱনটো চলি যাবৰ কাৰণে পইচা লাগিবই মানুহে যিমানে যি নকওক পইচা আপোনালোকৰ ব্লাডৰ নিচিনা হয় পইচা ব্লাড নহ'লে যেনেকৈ আমি জিন্দা হৈ থাকিব নোৱাৰোঁ তেনেকৈ পইচাও নহ'লে আমি জিন্দা হৈ থাকিব নোৱাৰোঁ এইটো একদম চেম কথা হয় ঠিক আছে এতিয়া আপুনি ব্লাডৰ লগত ৰিলেট কৰিব পাৰে পইচাটো পইচা নাই মানে আপুনিও চেছ তো তেনেকুৱা কথা এতিয়া কথা হ'ল পইচা যদি আপোনালোকে আৰ্ন কৰিব বিচাৰে অপশ্যন বিভিন্ন ধৰণৰ আছে আপুনি জব কৰি পইচা আৰ্ন কৰিব পাৰে তাৰ লগতে গভৰ্ণমেণ্ট জব প্ৰাইভেট জব লগতে আপুনি হাজিৰা কৰি কিছুমানে পইচা আৰ্ন কৰে তাৰ লগতে ডাঙৰ কিছুমানে কোম্পানী উঠাইছে কোম্পানী বনাইছে কোম্পানীৰ থ্ৰুদি পইচা আৰ্ন কৰিছে কিছুমানে আপোনাৰ ধৰক ডিজিটেলাইজ কৰি কিছুমানে মাৰ্কেটিং কৰি পইচা আৰ্ন কৰি আছে ঠিক আছে তাৰ লগতে এখন দুনিয়া আছে যে এখন দুনিয়াখন আপোনালোকে সবেই জানে তথাপি মই এবাৰ আপোনাক কৈ দিছোঁ ষ্টক মাৰ্কেটত যদি পইচা ইনভেষ্ট কৰে ঠিক আছে বা SIP কৰে তো এইখনো এখন দুনিয়া হয় তো তেনেকৈও আপোনালোকে ঘৰত বহি পইচা আৰ্ন কৰিব পাৰে ষ্টক মাৰ্কেট বা SIPত আপোনালোকে পইচা লগাই আপোনালোকে কৰোড়পতি হ'ব পাৰে নো ডাউট মই এইটো আপোনালোকক নহয় বুলি কওঁ পাষ্টত বহুতে আৰ্ন কৰিছে বহুতে পাইছে আৰু এতিয়াও বহুত ডাঙৰ মানুহ হৈছে এইটো একদম লিগেল হয় বহুত ভাল হয় পইচা আৰ্ন কৰিব পাৰে আৰু আপুনিও পাৰে আপোনাৰ যদি স্কিলছ আছে বৰ্তমান সময়ত চাওক আপোনাৰ যদি হাতত স্কিলছ আছে নহয় আপোনাৰ যদি হাতত স্কিল আছে আপুনি আগবাঢ়ি যাব পাৰিব আপুনি ডেফিনেটলি গ্ৰ' কৰিব পাৰিব কিন্তু আপোনাক স্কিলছ লাগিব যিকোনো ক্ষেত্ৰতে আপুনি স্কিল থাকিব লাগিব এতিয়া চাওক কিছুমান মই আজি কেইদিনমান ধৰি অসমত 4-5 দিন ধৰি মই মানে অসমত এটা 2-3টা এপছ খুব পপুলাৰ হৈ আছে এই এপকেইটা আপোনালোকক কি কৰি আছে আপোনালোকক কৈ আছে যে 600 টকা এটা ইনভেষ্ট কৰক আৰু 600 টকাটো ইনভেষ্ট কৰাৰ পিছত ঠিক আছে 600 টকা ইনভেষ্ট কৰি আপুনি এই এপকেইটাত আপোনালোকে লগে 100 200 300 বা 50 টকা ডেইলি আপোনালোকে লাভ কৰিব আপোনাক কিমান % ৰিটাৰ্ণ দি আছে জানে 6 to 7% ওকে এইবিলাক চলি আছে বৰ্তমান অসমত মানে 2-3টা এপছ খুব মানে পপুলাৰ চলি আছে আৰু মোকো বহুতে এইটো এপ্ৰ'চ কৰি আছে বা মোকো বহুতে দিছে ইয়াৰ লিংক শ্বেয়াৰ কৰিছে এতিয়া ডেইলি যেটো 6-7% ৰিটাৰ্ণ দি আছে আৰু ইয়াতে আপোনাৰ ষ্টক এনে নৰ্মেলি ষ্টক মাৰ্কেট বা আপোনালোকৰ SIPত আপোনালোকৰ আপছ এণ্ড ডাউনছ থাকিব ঠিক আছে কিন্তু এই দুটা এপত আপোনালোকৰ এই 2-3টা এপত আপোনালোকৰ কি থাকিব আপোনালোকৰ ডাউন নাথাকে আপুনি আপ আপুনি কেৱল ওপৰলৈ যাই থাকিব যদি আপুনি 600 টকা ইনভেষ্ট কৰিলে কালি 600 ঠাইত 712 টকা হ'ব তাৰপিছত 810 টকা তাৰপিছত 900 টকা তাৰপিছতে 1015 টকা ঠিক আছে তাৰপিছত আপোনাৰ 1200 এনেকৈ যাই থাকিব আপুনি ডাউনফল আপুনি নহ'ব আপুনি সদায় ওপৰতে যাই থাকিব এই দুটা এপৰ যিটো মানে যিটো ছিষ্টেম সেইটো ক'বলৈ গৈ আছোঁ এতিয়া চাওক আপুনি যদি SIP কৰে বা আপুনি যদি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে আপুনি শুনিছে ষ্টক মাৰ্কেটত পইচা আপছ এণ্ড ডাউনছ হৈ থাকে ঠিক আছে কিন্তু এইকেইটা এপত যিটো মই ক'লোঁ আপছে হৈ থাকিব ডাউনটো নাথাকে ডাউনফল নহয় কেতিয়াও তলৰ ফালে নামি নাহে তো এতিয়া কি হৈছে এই মেক্সিমাম অসমৰ কিছুমান এনেকুৱা মানুহে আপোনাৰ কি কৰিছে পইচা ইনভেষ্ট কৰিবৰ কাৰণে পইচা আৰ্ন কৰিবৰ কাৰণে এনেকুৱা কিছুমান এপ তেওঁলোকে ইউজ কৰি আছে ব্যৱহাৰ কৰি আছে আৰু এই এপবিলাক নিজেতো ব্যৱহাৰ কৰিছে বেলেগক দি আছে ঠিক আছে সেইমতে তেওঁলোকে পইচা উপাৰ্জন কৰা বুলি দাবী কৰি আছে আৰু মোকো বহুতে কি আছে স্ক্ৰীনশ্বট পঠাই আছে যে চাও এনেকুৱা মই আজি 600 টকা ইনভেষ্ট কৰিছোঁ কালিলৈকে মোৰ 700 টকা হৈ গৈছে নেক্সট ডে আকৌ 2 নম্বৰ দিনত আপোনাৰ 800 টকা হৈ গ'ল 3 নম্বৰ দিনত 900 টকা 4 নম্বৰ দিনত 1000 টকা এনেকৈ এক ষ্টেপ ওপৰত যাই আছে হয় মই অবভিয়াছলি মই চালোঁ স্ক্ৰীনশ্বটবিলাক পূৰা একদম এজিটিছ হৈ আছে এতিয়া চাওক মই আপোনাক এটা কথা কৈছোঁ পইচা আৰ্ন কৰা ইমান ইজি নেকি এই কুৱেশ্যনটো মোক এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট দিব পইচা আৰ্ন কৰা আপুনি ঘৰত বহি আছে আপুনি ঘৰত বহি পইচা উপাৰ্জন কৰিছে ইমান ইজিলি পইচা আৰ্ন কৰিব পাৰে নেকি মোক এই কুৱেশ্যনটোৰ আপুনি এনচাৰ দিয়ক আপোনালোকে যিহেতু ভিডিঅ'টো চাই আছে যিসকলে ইনভেষ্ট কৰি আছে মই তেওঁক শুনা নাই মানুহে কষ্ট কৰি কিয় আছে ইমান ডাঙৰ কোম্পানী চলাই আছে তেওঁলোকেতো চব বাদ দি ইমান টকা ইমান হাতত পইচা আছে তেওঁ এই এপছটোত বহিয়েতো ঘৰত বহি পইচা ইনকাম কৰিব পাৰে কিয় কৰা নাই ইমান স্মাৰ্ট মানুহ আছে আমিতো কি হয় আমিতো হোলাৰ ভাই মোলা আমি একো নাজানো আমাতকৈ কত বহুত ওপৰৰ মানুহ আছে
এতিয়া যিসকলে SIP কৰে বা ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে, মই ষ্টক মাৰ্কেটৰ কথা ইমান বাৰু নকওঁ, যিসকলে SIP কৰি আছে SIPটো আপোনালোকে ৰিটাৰ্ণ পাই আছে, তাতো আপছ এণ্ড ডাউনছ থাকে। এতিয়া কথা হ'ল আপোনালোকে SIP যিটো কৰিছে SIPত আপোনালোকে মই কেইটামান এপৰ নাম কৈছোঁ, যেনিবা গ্ৰ' হওক, এঞ্জেল ওৱান বা তেনেকুৱা আপষ্টক, IND মানি, এইবিলাক আপোনালোকে এপৰ নাম শুনিছে। তো এইবিলাক জেনুইন এপ হয়। আপোনালোকে প্লে' ষ্টৰত যাওক, আপোনালোকে প্লে' ষ্টৰ এইবিলাক এপ চাৰ্চ কৰক, যে আপষ্টক বা IND মানি, গ্ৰ' এনেকৈ আপুনি চাৰ্চ কৰক, লগে লগে আহি যাব, ঠিক আছে। যিকেইটা এপৰ কথা বিষয়ে মই কৈ আছোঁ, সেই এপকেইটা যিকেইটা এপে যিকেইটা এপে ইমানখিনি ৰিটাৰ্ণ দি আছে, সেই এপকেইটাৰ এতিয়ালৈকে কোনো অস্তিত্ব নাই। অ'কে, ফাৰ্ষ্ট কথা হ'ল সেই এপকেইটাৰ কোনো অস্তিত্ব নাই। আপোনালোকে যদি তাত যদি কিবা এটা বিগচিন টোকেন নেকি আপুনি গুগলত যদি চাৰ্চ কৰে, তাত গুগলতো তাৰ কোনো আটা বাটা নাই, সিহঁতৰ কোনো ৱেবছাইট, ফাৰ্ষ্ট কথা সিহঁতৰ কোনো ৱেবছাইট হিচাপত ৱেবছাইট নাই। অ'কে, ছেকেণ্ড কথা তেওঁলোকৰ এপটো নাই, প্লে' ষ্টৰত আপোনালোকে বিচাৰিলে এপ নাপায়। এইটো কি চিষ্টেমত চলি আছে, এইটো লিংক ৰেফাৰেল টাইপ, তাৰ লিংক আপোনালোকে হোৱাটছএপত শ্বেয়াৰ কৰিছে। ছাপ'জ আপোনাৰ ফ্ৰেণ্ড এজনে বা আপোনাৰ লগ এজনে এইটো পইচা ইয়াত ইনভেষ্ট কৰিছে, আপোনাৰ ফ্ৰেণ্ডজনক কোনোবা বেলেগ এজন মানুহে ফচালে, ঠিক আছে, তেওঁ ফচি গ'ল, তেওঁ 600 টকা ইনভেষ্ট কৰি তেওঁ দেখালে যে মই আজি 16,000 20,000 টকা মই এতিয়ালৈকে পালোঁ, এই 1 মাহো হোৱা নাই। তেওঁক তেনেকৈ ফচাই দিলে নে? তেওঁ ফাঁচি গ'ল। তেওঁ চালে, স্ক্ৰীণশ্বট সোপা চালে, যে চাই পেলাই পাগল হৈ গ'ল। তেওঁক লিংক শ্বেয়াৰ কৰিলে, তই এইটো লিংকত জইন হ ভাই, এইটো লিংকত জইন হ'লে তই ইমানখিনি টকা পাবি। ইও ভাবিলে চালা, অ'কে মই বা ইমান টকা মই ইমান হেৰি কিয় কৰোঁ, ইমান মাথা কিয় মাৰে, লিংকটোত শ্বেয়াৰ কৰি মই 600 টকাটো জইন, বেছি ইমান নহয়, 1000 টকা নহয়, 600 টকা মই দি দিওঁ, কি আছে, 600 টকা গেল আৰু একো কথা নাই, 600 টকা যাই যাব আৰু, ঠিক আছে। ইমান মানে ভাবি থকা নাই আৰু, ইমান যিয়ে এপ বনাইছে, এপটো কিমান চালোঁ চাওঁ, বেছি টকাও পোৱা নাই, 10,000 5,000 টকা 1,000 টকাও পোৱা নাই, 600 টকা, যাতে যিকোনো মানুহে ভুল যায়, বোলে 600 টকাহে দি দিম, কি আছে। কিন্তু সেই 600 টকাৰে মেইন কামখন মই কৰি আছোঁ। 600 টকাৰ পৰা যায় কেতিয়া 1 লাখ টকা, কেতিয়া 1.5 লাখ টকা, 1 কোটি টকা হৈ যায়, কোনেও পাত্তা নাপায়। মানে ইমান টকা ইনভেষ্ট লগাই দিব, কিছু এনেকুৱা নিচাৰ মানুহ আছে, লগাইছে, মই অলৰেডি গম পাইছোঁ, বহুত মানে 1 লাখ টকা 2 লাখ টকা লগাই দিছে বোলে এই এপত, ঠিক আছে। এতিয়া মোৰ কথাটো ক'বলগীয়া কথাটো হ'ল, এই এপটোত যিহেতু কোনো ধৰণৰ জেনুইন একো নাই, চেবিয়ে এইবিলাক ৰেগুলেট নকৰে। অ'কে, চেবিৰ দ্বাৰা ৰেগুলেট নহয়, বা কোনো ধৰণৰ চাৰ্টিফিকেশ্যন নাই এইবিলাক এপৰ। এইবিলাক এটা লিংক আছে, লিংকটোত আপুনি জইন কৰক, লিংকটোত জইন কৰিলে আপোনাৰ ৰেফাৰেল কোড থাকিব, যিজনে আপোনাক ৰেফাৰ কৰিব সেই ৰেফাৰেল কোডটো বহাওক, তেওঁ কিবা এটা কমিশ্যন পাব। অ'কে, আপুনি তাতে জইন কৰিলে আকৌ আপোনাক ক'ব যে আপুনি বেলেগক এইটো ৰেফাৰ কৰক, ক'ব নালাগে, আপুনি ডেফিনেটলি আপুনি কৰিব, আপোনাৰ তাতে কৈ থাকিব, দেখাই থাকিব ন। আপুনি যদি এটা বেলেগ এজনক শ্বেয়াৰ কৰে বা আপুনি যদি বেলেগ এজনৰ লিংক দিয়ে, আপোনাৰ ইমানখিনি পইচা সোমাব, আৰু ধৰি লওক 700 টকা 600 টকা আপুনি পাই যাব, 5,000 টকা, তেনেকুৱা ৰেফাৰেল। বিভিন্ন ধৰণৰ বেলেগ এপকেইটা বেলেগ আছে, পইচা দিয়া হেৰিটো বেলেগ, চিষ্টেম বেলেগ আছে, কিন্তু আল্টিমেট কথাটো হ'ল ৰেফাৰেল। এই গোটেইখিনি বস্তু ৰেফাৰেলৰ থ্ৰুদি চলি আছে। ছাপ'জ মই যদি আপোনাক ৰেফাৰ কৰিছোঁ, আপুনি বেলেগ এজনক ৰেফাৰ কৰক, আকৌ বেলেগজনে বেলেগজনক ৰেফাৰ কৰক, এইটো এটা টোটেলি স্কেম হয়, বুজি পাইছে। মই স্কেমৰ ওপৰত আগতেও ভিডিঅ' বনাইছোঁ, কিন্তু মই বেলেগ এটা চেনেলত টপিকত বনাইছিলোঁ। এইটো চাওক, এইটো টোটেলি স্কেম হয়। এতিয়া এইটোত দুটা ফাইদা থাকিব পাৰে কোম্পানীয়ে, মই আল্টিমেটলি গেৰেণ্টি দি নকওঁ বোলে এইটোৱে কথা। এইটো হয়তো এতিয়া যিহেতু মোৰ এনেকুৱা লাগি আছে, যিহেতু এপটোৰ কোনো ধৰণৰ এটা জেনুইন জেগাত এপটো নাপায়, ঠিক আছে। ফাৰ্ষ্ট কথা প্লে' ষ্টৰত নাপায়, তেওঁলোকৰ কোনো ধৰণৰ ৱেবছাইট মই এতিয়ালৈকে দেখা নাই, যিমানখিনি মই ৰিচাৰ্চ চলালোঁ। গতিকে এওঁলোকৰ কোনো ভৰসা নাই, আজি আছে কালি এই এপটো আপুনি ৰাতিপুৱাৰ ভিতৰত আজি আপুনি পইচা আৰ্ণ কৰি আছে, পইচা পাই আছে, আপুনি আৰু লগাই আছে, আপুনি দি আছে, আপুনি ভাবিছে বা আহি আছে উঠি আছে, এনেকুৱা হ'ব। আপুনি আজি কালি হ'ব বুলি কোৱা নাই, হয়তো 2 মাহ 3 মাহ আপুনি পূৰা লগালে, পূৰা পইচা ইনভেষ্ট কৰি দিলে, আপোনাৰ পইচা বেছি হৈ গ'ল, হঠাৎ এপটো বোলে আপুনি খুলিছে, ক্ৰেছ, এপটোৱে নাই, এপটো বোলে লোডে হোৱা নাই, এপটো বোলে কামেই নকৰে, লিংকটো বোলে কামেই নকৰে। তেতিয়া কি কৰিব? তেতিয়া আপুনি মোক কওক, তেতিয়া কি কৰিব? আপুনি কাৰ ওচৰত যাব, কাক ক'ব বোলে এই পইচাখিনি মোক ঘূৰাই দিয়ক, এই পইচাখিনি দিয়ক? আপুনি কাক ক'ব? আজি গ্ৰ'ত কিবা এটা প্ৰব্লেম হ'লে গ্ৰ' হেল্পলাইন নম্বৰ আছে, আজি এঞ্জেল ওৱানত কিবা এটা হ'লে এঞ্জেল ওৱানৰ হেল্পলাইন নম্বৰ আছে, আপুনি কাষ্টমাৰ ছাৰ্ভিচ আছে, আপোনাৰ ইয়াত কাষ্টমাৰ ছাৰ্ভিচ আছে নে আপোনাৰ কিবা আছে, নে আপুনি হেল্প পাব কিবা, নে পুলিচত গ'লে কিবা এফআইআৰ কৰিব পাৰিব, কি আছে ইয়াৰ, কি প্ৰুফ আছে? আপুনি কি এটা লিংক মাত্ৰ, সেই লিংকটো দি কি, লিংকটো কাম নকৰা হৈ থাকিলে একোৱেই নাই, লিংকটো কাম নকৰা হ'লে একোৱেই নাই। গতিকে আপোনালোকে এইটো বস্তুত আপোনালোকে গুৰুত্ব সহকাৰে লওক, যে এনেকুৱা কিছুমান বস্তুৰ পৰা আপোনালোকে বিৰত থাকক। অ'কে, আৰু এই ইনভেষ্টিং দুনিয়াখন বহুত বেয়া হয়, আপোনালোকে এইটো ভালদৰে জানি ল'ব। ইনভেষ্টিং এনেকৈ কৰা বস্তু নহয়। আপোনালোকে ধুনীয়াকৈ যদি আপোনালোকৰ মন আছে ইনভেষ্ট কৰিব কাৰণে, আপোনালোকে ষ্টক মাৰ্কেটত ধুনীয়াকৈ কৰ্চ লওক, আপোনালোকে ষ্টক মাৰ্কেটৰ বিষয়ে বিশেষ নলেজ লওক, ৱাৰেন বাফেট কিবা কিবি আপোনাক বহুত ডাঙৰ এনেকুৱা ইনভেষ্ট কৰা মানুহ আছে, আপোনালোকে কিতাপ পঢ়ক, তেওঁলোকৰ পৰা জানি আপোনালোকে ষ্টক মাৰ্কেটত পইচা লগাওক, কোনো প্ৰব্লেম নাই, আপোনালোকে ধুনীয়াকৈ আৰ্ণ কৰিব পাৰিব বহি ঘৰতে। বা এছআইপিত 10 বছৰ 20 বছৰ কাৰণে আপোনাৰ পইচা লগাওক, ভালকৈ জানি লওক এছআইপি কেনেকৈ কৰে,
ঠিক আছে। তাৰ লগতে আপোনালোকে যদি ডিজিটেলি পইচা আৰ্ণ কৰিব পাৰে, আপোনালোকে ছ'চিয়েল মিডিয়াত আজিকালি মাৰ্কেটিং কৰি ফেচবুক এড, ইনষ্টাগ্ৰাম এড, ইউটিউব এড এইবিলাক কৰি আপোনালোকৰ ফ্ৰীলান্সাৰ ৱাইজো আপোনালোকে কাম কৰিব পাৰে। কিছুমান ফাইবাৰ আছে, ফ্ৰীলান্সাৰ ৱেবছাইট আছে, এইবিলাকত আপোনালোকে পইচা আৰ্ণ কৰিব পৰা জেনুইন কিছুমান পদ্ধতি আছে। কিন্তু এইবিলাক পদ্ধতিৰ পৰা সদায় বিৰত থাকক, মোৰ ক'বলগীয়া এইটোৱে। আৰু আজি মই আপোনালোকক ভিডিঅ'টো এইকাৰণে বনাইছোঁ, এইবিলাকত কেতিয়াও নাফাচিব। এইবিলাক এটা বহুত টোটেলি স্কেম হয়, এইবিলাক ফেক হয়, ফ্ৰড হয়। এইবিলাক সদায় এইবিলাকৰ পৰা দূৰত থাকক। এইবিলাকে আপোনালোকৰ টোটেলি টাইম ৱেষ্ট কৰিব, মানি ৱেষ্ট কৰিব, আপোনালোকৰ মেণ্টেলি বহুত বেয়া কৰি দিব আপোনালোকৰ চিটুৱেশ্যন, আপোনালোকৰ ফাইনেন্সিয়েলি আৰু একেবাৰে বেয়া হৈ যাব, ফাইনেন্সিয়েলি প্ৰব্লেমত পৰিব। তো কথাখিনি ক'বলগীয়া এইখিনিয়ে আছিলে। মোৰ ইমান দীঘল ভিডিঅ' বনোৱাৰ মতলব নাছিলে, কিন্তু ভিডিঅ'টো দীঘল হৈ গৈ আছে। মই কথাখিনি মানে কেনেকৈ মই আপোনালোকৰ ওচৰত মানে কম মই ভাবি পোৱা নাই। মোৰ যদি কিবা ভুল হৈছে ভিডিঅ'টোত কথাখিনি কোৱাত, আপোনালোকে মোক এইবিলাক নিজৰ লগৰ বুলি বা নিজৰে এজন ভাই বা তেনেকুৱা বুলি ভাবি আপোনালোকে ক্ষমা কৰি দিব। কিন্তু মোৰ কথা হ'ল, ক'বলগীয়া মোৰ কথাখিনি মই কৈছোঁ। মোৰ যিখিনি মই ফেচ কৰি আছোঁ, মই বহুত প্ৰব্লেমত পৰি আছোঁ। মই বহুত মানে কি ৰেগুলাৰ হোৱাটছএপটো অন কৰোঁ, ৰেগুলাৰ ষ্টেটাছ পাওঁ। আজি ইজনে কামালে, কালি সিজনে কামালে, পৰহি সিজনে কামালে। মোৰ মানে দেখি আমনি লাগি গৈছে। মই বোলো এই ভাল যিয়ে কৰিছে কৰি থাকিব দিয়ক। কিন্তু কিছুমান এনেকুৱা জেনুইন ল'ৰা আছে, কিছুমান এনেকুৱা জেনুইন ছোৱালী আছে, কিছুমান এনেকুৱা মানে বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও এইবিলাকত ফচি যায় আছে। তো মই এইবিলাক নিবিচাৰোঁ যে কিছুমানে এইবিলাকত ইনভেষ্ট কৰি পইচাটো বৰবাদ কৰক। যিয়ে কৰিব খুজিছে কৰিব, যাক ক'লেও নুশুনে। মই 2-4টা ক'লোঁ ভাই এইবিলাক বাদ দে, মোক গুৰুত্বই নিদিলে মোৰ কথা। যিয়ে বাদ দিছে বাদ দিয়ক। কিন্তু যিখিনি নেকি অলপমান জানিব ইচ্ছা আছে, তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। যিয়ে জানিব ইচ্ছা নাই, বেয়া কমেণ্ট নকৰিব, কৰিলেও কৰক, মোৰ ক'বলগীয়া নাই। মই যিখিনি মোৰ ক'ব লগা আছে মই কৰিছোঁ। এতিয়া কথা হ'ল, যাৰ হাতত নেকি পইচা সীমিত আছে, যিখিনি নেকি কিবাকৈ ঘৰখন চলাই আছে, বা যিয়ে প্ৰাইভেট চাকৰি এটা কৰি আছে, কিবাকৈ পইচা 10-15 হাজাৰ টকা 12 হাজাৰ টকাৰ চেলাৰী পায়, তাৰ পৰা পইচা ইনভেষ্ট কৰি ইনভেষ্টত লগাই আছে, সেইবিলাক নকৰিব। মই আপোনালোকক বাৰে বাৰে হাত জোৰ কৰিছোঁ। এইবিলাক টোটেলি ফেক হয়। কালি পৰহি এইবিলাক এপ নাইকিয়া হৈ যাব, তেতিয়া আপোনাৰ একো অপশ্যনেই নোহোৱা হৈ যাব। আপুনি কেইফালে ফাইনেন্সিয়েলি হওক বা মেণ্টেলি হওক, ফিজিকেলি হওক, আপুনি বহুত মানে বেয়া চিটুৱেশ্যনত যাব। সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে, মই বেলেগ ভিডিঅ' শ্বেয়াৰ কৰিলেও নকৰিলেও, এই ভিডিঅ'টো আপোনালোকে অসমৰ চব মানুহে যাতে পায়, ভিডিঅ'টো শ্বেয়াৰ কৰক, বুজিছে? তো ক'বলগীয়া এইখিনি আছিলে। আৰু মই স্ক্ৰীনশ্বটবিলাক শ্বেয়াৰ কৰি দিছোঁ, আপোনালোকে গম পাব কেনেকৈ কি পায় এইবিলাক। মই এইবিলাক টোটেলি মানে কি বুলি ক'ম ভাবি পোৱা নাই। এইবিলাক একো কৰিব পৰা অপশ্যনো নাই। মই যদি কিবা ৰিপৰ্ট মাৰিব পাৰিলে ৰিপৰ্টো মাৰিব, কিন্তু একো কৰিব পৰা অপশ্যন নাই। অসমৰ সকলো বন্ধু বান্ধৱে যাতে ভিডিঅ'টো চায় আৰু ভিডিঅ'টো চাই কিবা এটা অকণমান নলেজ লাভ কৰে, তাৰ বাবে ভিডিঅ'টো মই আজি আপোনালোকৰ বাবে এৰি দিলোঁ। আৰু তো এইখিনিয়ে আছিলে। লাইক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।